আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত থকা যি গাখীৰ সেই গাখীৰক বাৰু আমি আমিষ খাদ্যৰ তালিকাত ধৰিম নে নিৰামিষ খাদ্যৰ তালিকাত ধৰিম আমাৰ মাজৰ বহুতে ক'ব বিচাৰে যেহেতু তেজ মঙহৰ দ্বাৰা গঠিত গৰু বা মহৰ দেহৰ পৰা যেহেতু গাখীৰ উৎপন্ন হয় গতিকে গাখীৰ হৈছে এবিধ আমিষ খাদ্য প্ৰকৃতাৰ্থত কি বাৰু আমিষ নে নিৰামিষ আহক আজি এই বিষয়ে এই ভিডিঅ'টোত আমি বিশ্লেষণ কৰোঁ আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত থকা গাখীৰ প্ৰকৃতাৰ্থত আমিষ নে নিৰামিষ তাক জনাৰ আগতে আমি প্ৰথমেই জানিব লাগিব যে গাখীৰত প্ৰধানকৈ কি উপাদান থাকে গাখীৰত প্ৰধানকৈ থাকে কেলছিয়াম প্ৰটিন আয়োডিন পটাছিয়াম ফসফৰাছ ভিটামিন B2 আৰু ভিটামিন B12 ইমানখিনিলৈকে ঠিকই আছে কিন্তু আমাৰ কেনা লাগে সেইখিনিত প্ৰটিনত পোৱা যি প্ৰটিন সেই প্ৰটিনৰ ক্ষেত্ৰত আমাৰ কেনা লাগে গতিকে এইখিনিতে আমি জানি থোৱাটো ভাল হ'ব যে গাখীৰত যি আমি প্ৰটিন পাওঁ সেই প্ৰটিনৰ প্ৰায় 82% হৈছে কেচিন প্ৰটিন আৰু বাকি 18% হৈছে সেৰাম গতিকে গাখীৰত আমি যি প্ৰটিন লাভ কৰোঁ সেই প্ৰটিন অন্য কোনো মাছ মাংস কণী বা তেনেধৰণৰ বস্তুত পোৱা যি প্ৰটিন সেই প্ৰটিনৰ লগত এই প্ৰটিনৰ কোনো সামঞ্জস্য নাই গতিকে আমি ক'ব পাৰোঁ যে গাখীৰ হৈছে এবিধ নিৰামিষ খাদ্য মোৰ শ্ৰদ্ধাৰ তথা মৰমৰ ছাবস্ক্ৰাইবাৰসকলৰ উদ্দেশ্যে মই এটা কথা ক'ব বিচাৰিছোঁ যে মই গম পাইছোঁ যে মোৰ চেনেলটো যিসকল লোকে ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকৰ মাজৰ প্ৰায় 80% লোকেই মানে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো বেল আইকন প্ৰেছ কৰিব লাগে সেইটো কৰা নাই বা কৰিলেও অলট কৰা নাই গতিকে মোৰ মানে কি হয় যে মই ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকৰ ওচৰলৈকে নেযায় আৰু আপোনালোকে সময়মতে ভিডিঅ'সমূহ চাব নোৱাৰে গতিকে আশা ৰাখিছোঁ আপোনালোকে সেই বেল আইকনটো প্ৰেছ কৰি দিব অলট কৰি দিব তেতিয়াহে মোৰ ভিডিঅ' মই আপলোড দিয়াৰ লগে লগে আপোনালোকে তাৰ নটিফিকেশ্যন পাব আৰু মোৰ ভিডিঅ' মই আপোনালোকে চাব পাৰিব ধন্যবাদ অন্য এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহি আছোঁ টিল দেন বাই বাই